তো আজি আমি আলোচনা কৰিম ক্লাস 10 এর এক্সারসাইজ 14.3 এর কোশ্চেন নম্বর 2 বহুত ইম্পর্টেন্ট কোশ্চেন হয় যেহেতু টাইম নাই গতিকে ইম্পর্টেন্ট কোশ্চেন খিনি মই সলভ কৰাৰ কাৰণে ট্রাই কৰিম ইয়াতে তোমালোকে যোনটো ফর্মুলা দেখা পাই আছে এটো মনত ৰাখিবা 3 মধ্যমা ইকুয়াল বহুলক প্লাস 2 মধ্য ইয়াৰ পৰা 1 মাৰ্কৰ কোশ্চেন এটা আহিব সো কোশ্চেন নম্বৰ 2 ত আমাক দিয়া আছে তলৰ বিভাজনৰ মধ্যমা যদি 28.5 তেন্তে x আৰু y ৰ মান উলিওৱা এনেকুৱা এটা एग्जांपल আছে হেতু মই সলভ কৰাম যিকোনো এটা আহিব হলে এটো আহিব নহলে एग्जांपलটো আহি যাব ইয়াতে সোৱা যোনটো আমাক মধ্যমা দিয়া আছে শ্ৰেণী অন্তৰালটো ধুনিয়া কৰি দিয়া আছে আৰু ফ্ৰিকুৱেন্সিটো আমাক দিয়া আছে নাম্বাৰ অফ অবজাৰভেশন আমাক দিয়া আছে কিমান 60 এতিয়া সোৱা সলিউশনত মই কি কাম কৰিলো এটো একচুয়ালি মই কি কৰি আছো সলিউশন কৰি আছো এটো কোশ্চেনটো ঠিক আছে তো তোমালোকে ধুনিয়া কৰি স্কেলৰ হয় তোমালোকে এটো ড্ৰ কৰি লবা মানে তালিকাটো ধুনিয়া কৰি বনাই লবা ঠিক আছে এতিয়া সো আমাক কি বস্তু দিয়া আছে শ্ৰেণী অন্তৰালটো আমাক দিয়া আছে ফ্ৰিকুৱেন্সিটো দিয়া আছে আমি কিউমুলেটিভ ফ্ৰিকুৱেন্সিটো আমি উলাব লাগে তো হনসাই বাৰম্বাৰটো আমি কেনেকৈ উলাব লাগে এতিয়া হনসাই মানে কি তোমালোকে নিশ্চয় বুজি পোৱা যেনেকুৱা যদি তোমালোকে কিবা বস্তু ৰাহি কৰিব খোজা নাইবা তোমালোকে ঘৰৰ পৰা যদি ডেইলি স্কুলৰ বাবদে তোমালোকে যদি 20-50 টকা কৰি লোৱা পাৰ ডে সো তোমালোকে তো 50 কৰি যদি স্পেন্ড নকৰা তেনলে কি কাম কৰিলা 50 এর ভিতৰত তোমালোকে 30 रुपीस স্পেন্ড কৰিলা আৰু 20 रुपीस তুমি কি কৰিলা জমা কৰিলা হয়না তো হেতু হল কি হনসাই সোৱা তোমাক যদি 20 টকা দিয়া হয় তাৰে ভিতৰত তুমি যদি 15 টকা খাই দিয়া আৰু 5 টকা তুমি যদি ৰাখি দিয়া তো এটো তোমাৰ কি হ'ব হনসাই হ'ব না তো জনটো হনসাই হয় এটো আমি প্ৰথম মানটো মানে ফ্ৰিকুৱেন্সিৰ প্ৰথম মানটো আমি এজ ইট ইজ লিখিব লাগে কত কিউমুলেটিভ ফ্ৰিকুৱেন্সি ঠিক আছে তো এজ ইট ইজ লিখি দিব লাগিব মই এজ ইট ইজ লিখিম 5 ক্লিয়ার এতিয়া জনটো তুমি 5 জনটো তুমি হনসাই কৰিলা এইটোৰ লগত কি হ'ব ফ্ৰিকুৱেন্সিৰ জনটো সেকেন্ড টার্মস আছে ইয়াৰ লগত তোমাৰ কি হ'ব প্লাস কৰি তুমি ইয়াতে লিখিব লাগিব প্লাস কৰি দেই প্লাস কৰি তো 5 প্লাস x তো তুমি কিবা পাব জানো নহয় একো নপোৱা তুমি তো 5 প্লাস কি হ'ব x এগেইন আমি কি কাম কৰিব লাগিব এই জনটো তোমাৰ 5x আছে ইয়াৰ লগত তুমি 20 প্লাস কৰি ইয়াতে লিখিব লাগিব মানে এনেকৈ সিরিজটো চলি থাকিব তো লেটার 2 তো তোমার প্লাস হ'ব নোৱাৰে বাট নাম্বার দুইটা তুমি কি কৰিব পাৰা প্লাস কৰিব পাৰা তো কেনেকৈ প্লাস কৰিবা 20 + 5 দ্যাট মিন্স তুমি কিমান পাবা 25 + x x তো তোমাৰ হাতত থাকিয়ে যাব এগেইন তুমি যদি ইফালে হা আকৌ 15 এর লগত তোমাৰ কি হ'ব প্লাস হ'ব তো প্লাস কৰি তুমি লিখি দিয়া 25 + 15 তো ইয়াতে কিমান হৈছে 30 40 তো ইয়াতে তুমি লিখিব লাগিব 40 + x x তোমার কি কনস্ট্যান্ট টার্ম এনেকুৱা জান লাগি আছে ইয়াতে হয়নে তো x আৰু y আমি উলাব লাগে এগেইন y টুৰ লগত এটো তুমি প্লাস কৰি ইয়াতে লিখা মই জনটো মার্ক কৰি আছো এটো একচুয়ালি তোমালোকে মার্ক কৰিব নালাগে মই তোমালোকক বুজাই দিয়াৰ কাৰণে এনেকৈ মই এৰো মার্ক দি বুজাই আছো ঠিক আছে 40 + x + তোমাৰ কি আছে y দ্যাট মিন্স তুমি ইয়াতে কিমান পাবা 40 + x + y তুমি লিখিব লাগিব ফাইনালি সো আৰু এটা ডিজিট আছে এটো তুমি প্লাস কৰি লোৱা তো ইয়াতে যদি আমি প্লাস কৰো 40 + 5 দ্যাট মিন্স তুমি কিমান পাবা 45 + x + y এতিয়া সোৱা তোমালোকে নিশ্চয় এটো চ্যাপ্টার কভার কৰিছা তাত আমাৰ এটা কি আছিল হিন্ট দিয়া আছিল কি জনটো আমাৰ নাম্বাৰ অফ অবজারভেশন হয় যিমান হয় হিমানে তোমাৰ কি হ'ব হনসাই বাৰম্বাৰটো হ'ব মানে কিউমুলেটিভ ফ্ৰিকুৱেন্সিটো তোমাৰ কিমান হ'ব হিমানে হ'ব এতিয়া সোৱা যদি তুমি কিউমুলেটিভ ফ্ৰিকুৱেন্সি হনসাই বাৰম্বাৰটো জনখিনি আছে তুমি যদি গোটেইখিনি প্লাস কৰি তুমি কিমান পাব লাগিব 60 পাব লাগিব আৰু ইয়াতে নাম্বাৰ অফ অবজারভেশন তোমাক 60 দিয়া আছে গতিকে আমি এইখিনি ইকুয়াল কিমান লিখিব পাৰো আমি 60 লিখিব পাৰো ক্লিয়ার তো এটো আমি মাইন্ডত ৰাখিব লাগিব এতিয়া গোটেইখিনি বস্তু আমি আজ এডিস লিখিলাম কি পালো কি আমি লিখিব পাৰো হয়নে তো সোয়াতে তোমার নাম্বার অফ অবজারভেশন তুমি কিমান পাইছিলা n ইকুয়াল তুমি কিমান পাইছা 60 তো আমি কি জানো নাম্বার অফ অবজারভেশন আমি কি কৰিব লাগে n/2 কৰিব লাগে তো কি কাম কৰিবা 60 বাই কি কৰিবা 2 ইয়াতে ডিভাইড কৰিলে তুমি কিমান পাবা 30 তো n/2 আহি গল আমাৰ কিমান 30 আৰু তোমাক এটা বস্তু দিয়া আছে কি দিয়া আছে মধ্যমা দিয়া আছে মানে তথ্যৰ মধ্যমাটো দিয়া আছে তো লগত আমাক গিভেন কৰা আছে মধ্যমাটো আমাক কিমান দিয়া আছে 28.5 দিয়া আছে হয়নে তো 28.5 তুমি লিখিলা ইয়াৰ পিছত আমি উলাব লাগে কি মধ্যমা শ্ৰেণীটো আমি উলাব লাগে এতিয়া সোৱা মধ্যমা শ্ৰেণী আমি কেনেকৈ উলাও জনটো আমাক নাম্বাৰ অফ অবজারভেশন দিয়া থাকে তাক যদি আমি n/2 ৰ মানটো জনটো পাও এই মানটো আমি কি কৰিব লাগে আইডেন্টিফিকেশন কৰিব লাগে কত কিউমুলেটিভ ফ্ৰিকুৱেন্সিৰ ভিতৰত কোনটো টার্মস তোমাৰ নিয়ারেস্ট তোমাৰ 30 নাইবা তোমাৰ কি
30 ৰ ভিতৰত থাকিব পাৰে ইয়াতে সোৱা 5 + x যদি তুমি লুৱা মানে অলপ থিংকিং কৰা তেনেহলে সোৱাচোন 5 + x নো ডাউট ইয়াত x ৰ ভ্যালু কিবা এটা আহিব তুমি প্লাস কৰিলে তুমি তথাপি কিমান নোপোৱা 30 তো নোপোৱা হয়নে তেনেহলে এইটো তোমাৰ এইটো টার্মস তুমি লব নোৱাৰা ঠিক আছে তো ইয়াতে সোৱা এইটো জনটো আছে 25 + x আছে তো x ৰ ভ্যালু কিবা এটা আহিব তোমাৰ 7 আহিব পাৰে 5 আহিব পাৰে যিকোনো এটা আহিব পাৰে তেতিয়াহলে তুমি সোৱা ইয়াতে যদি কিবা এটা ভ্যালু আহে 5 ত কৈ যদি ডাঙৰ আহে তেনেহলে 25 + 5 ধৰা 30 হৈ যাব তো 32 30 ৰ ভিতৰত থাকিব হয় না নহয় ইয়াতে সোৱা 40 + x এটো তুমি ক্যালকুলেট কৰিব পাৰা বাট ইয়াতে সোৱা ই স্টার্টিং তো তোমাৰ কি আছে 40 ত কৈ 30 ত কৈ 42 বহুত দূৰত আছে হয় না নহয় আৰু x তুমি যদি প্লাস কৰি দিয়া নিয়ারেস্ট টু 50 হৈ যাব গতিকে এইটো জনটো লিস্ট হ'ব জনটো মধ্যমা শ্ৰেণী হ'ব এটা আমি ধৰিব নোৱাৰো এই ক্ষেত্ৰত আমাৰ কি হৈ যাব 25 + x টো আমাৰ কাৰণে কি হ'ব মধ্যমা শ্ৰেণী হ'ব ঠিক আছে তো ইয়াতে আমাৰ তেনেহলে এইটো যদি মধ্যমা শ্ৰেণী তুমি যদি ভাবি লোৱা তেনেহলে তোমাৰ কাৰণে কি হ'ব l ৰ ভ্যালুটো কোনটো হ'ব এইটো নিম্ন সীমা জনটো আমাৰ কি থাকিব শ্ৰেণী অন্তৰালৰ তো l ৰ ভ্যালুটো তুমি কিমান পাবা এই ক্ষেত্ৰত সোৱা l কিমান আছে 20 তো আমি লিখিম l = 20 ক্লিয়াৰ এগেইন সোৱা আমাক লাগিব আৰু কি লাগিব l ৰ পিছত আমাক লাগিব কি h মানে কি তোমাৰ কি হয় শ্ৰেণী দৈৰ্ঘ্য ক্লাস সাইজ কেনেকৈ আমি উলাও শ্ৰেণী অন্তৰালৰ পৰা আপাৰ লিমিট মাইনাস লোয়ার লিমিট তো তুমি কি কৰা 30 ৰ পৰা 20 মাইনাস কৰি দি দিয়া কিমান আহিব 10 তো h ৰ ভ্যালুটো আহিব কিমান 10 এগেইন আমি কি চাব লাগে কিউমুলেটিভ ফ্রিকোয়েন্সি জোনটো আছে cf তো আমি কেনেকৈ উলাম মানে সঞ্চয় বাৰম্বাৰতাটো আমি কেনেকৈ উলাম এটো হল তোমাৰ কি মধ্যমা শ্ৰেণী ইয়াৰ পূৰ্ববৰ্তী জোনটো তোমাৰ কি হ'ব শ্ৰেণী থাকিব এইটোৰ আমি কোচাম cf ত আহিম ডাইৰেক্টলি এইটো তোমাৰ l তোমালোকে এনেকৈ ভাবিব পাৰা এইটো l ৰ মান পাইছা না তো ইয়াৰ ওপৰত থকা জোনটো টার্মস হ'ব জোনটো সিরিজ হ'ব ইয়াৰে তুমি একদম লাস্ট cf ত আহিব লাগিব আৰু এইটো ভ্যালুই হ'ব তোমাৰ কাৰণে কি cf মানে কি হ'ব 5 + x মই ইয়াতে লিখি ৰাখি আছো 5 + x এগেইন আমাক কি লাগিব f লাগিব হয়নে তো সোৱা f মানে কোনটো হ'ব f ৰ মান কোনটো হ'ব একদম ইজি জোনটো তোমাৰ মধ্যমা শ্ৰেণীৰ l হ'ব ইয়াৰে জোনটো ফ্রিকোয়েন্সি থাকিব এইটো তোমাৰ কাৰণে কি হ'ব f ঠিক আছে তেনেহলে f ৰ ভ্যালুটো তোমাৰ কিমান আহিব f মানে কিমান দেখা পাইছা 20 এটাকে ফর্মুলাটো ইউজ কৰি দিয়া মধ্যমা ইকুয়াল তোমার কি হয় l + n/2 minus cf divide by f into h এটো হল কি তোমার ফর্মুলা ঠিক আছে দিয়া ফর্মুলাটো ইউজ কৰা ভ্যালু বিলাক বহাই দিয়া মধ্যমা তোমাক কিমান দি আছে 28.5 তো ইয়াতে লিখিব লাগিব 28.5 l ৰ মান তুমি কিমান পাইছা 20 তো l ৰ ঠাইত তুমি বহাব লাগিব 20 প্লাস আছে প্লাস লিখি n/2 তুমি পাইছা 30 কিউমুলেটিভ ফ্রিকোয়েন্সি তো তুমি কিমান পাইছা 5 + x সাবা ইয়াতে মাইনাস আহিছে আৰু ইয়াতে দুটা ডিজিট আছে দ্যাট মিন্স আমি ইউজ কৰিব লাগিব ব্ৰেকেট তো 5 + x তেনেহলে ইয়াতে তোমালোকে ব্লেক ব্ৰেকেট ইউজ কৰি দিয়া ব্ৰেকেট ক্লোজ কৰি দিয়া ডিভাইড বাই f কিমান আছে 20 তো তুমি ইয়াতে 20 লিখা ইনটু তোমাৰ কি আহিব h মানে কিমান পাইছা h ৰ ভ্যালুটো সোৱা 10 আহিছে তো 10 তুমি ইয়াতে লিখি দিয়া এতিয়া তোমালোকে কি কাম কৰিব পাৰা ক্যান্সেল আউট তো কৰিব পাৰা অবভিয়াসলি তো ইয়াতে 0 আৰু 0 কাটি দিয়া আৰু এই জোনটো 20 আছে ইয়াক তুমি কি কৰা ইকুয়ালৰ লেফট হ্যান্ড সাইডত তুমি শিফট কৰি দিয়া তো 20 কি ইকুয়ালৰ লেফট হ্যান্ড সাইডত আনিলে অবভিয়াসলি তোমালোকে জানা কি হ'ব 28.5 মাইনাস হ'ব তোমাৰ কিমান 20 ইকুয়াল ইফালে সোৱা হৰত আমাৰ অনলি কি থাকিব 2 থাকিব আৰু ইয়াত আমি ব্ৰেকেট ওপেন কৰাৰ কাৰণে ট্রাই কৰিম তো 30 তো তোমাৰ আগৰে আছে তো 30 তুমি লিখি দিয়া প্লাস মাইনাস তোমাৰ কি হ'ব -5 প্লাস মাইনাস কি হ'ব -x ডিভাইড বাই তোমাৰ কিমান থাকিব 2 ক্লিয়ার ইয়াৰ পিছৰ স্টেপটো সোৱা তো ইয়াতে 28.5 ৰ পৰা 20 মাইনাস কৰি দিয়া তো 28 ৰ পৰা 20 গলে তোমাৰ কি থাকিব 8.5 তো 8.5 ইকুয়াল ইফালে সোৱা 30 ৰ পৰা 5 মাইনাস কৰি দিয়া তো তোমাৰ কিমান থাকিব 25 - x ডিভাইড বাই 2 2 ইফালে কি আছে হৰণ ইকুয়ালৰ লেফট হ্যান্ড সাইডত আহিলে কি হ'ব পূৰণ তো 8.5 * 2 ইকুয়াল তোমাৰ কি হ'ব 25 - x
যে তুমি মাল্টিপল টু কৰি দিয়া ধুনিয়া কৰি তো 5 2 যা তোমাৰ কি হ'ব 10 or 0 1 carry 2 8 যা 16 আৰু 1 মিলি 17 তো 17 পয়েন্ট তোমাৰ 0 ইফালে 0 আমি নাৰাখো 25 minus x এতিয়া সোয়া 25 ক again তুমি ইকুয়ালৰ লেফট হ্যান্ড সাইডত আনা তো ইয়াতে 17 থাকিব 0 আমি ৰাখিব নালাগে তো 70 মাইনাস হ'ব কি 25 ইকুয়াল মাইনাস x এতিয়া সোয়া 70 ৰ পৰা তুমি 25 মাইনাস কৰি দিয়া তো 25 ডাঙৰ এনসাৰটো তোমাৰ কি হতা আহিব মাইনাস হতা আহিব তো ইয়াতে তুমি যদি মাইনাস কৰি সোয়া তো 15 ৰ পৰা 7 গলে তোমাৰ কিমান থাকিব না 5 ৰ পৰা 7 না যা 1 লোৱা 15 ৰ পৰা 7 গলে 8 হয়নে 8 আৰু তুমি লোৱা 10 5 তো 8 থাকিব -8 ইকুয়াল তোমাৰ কি হ'ব -x ইকুয়ালৰ both side যেটো তোমাৰ মাইনাস আছে তো মাইনাস তুমি ক্যান্সেল কৰি দিয়া তো ইয়াৰ পৰা তুমি ভ্যালুটো পাবা x ৰ মানটো কিমান পালা তুমি 8 তো এটা আমি পালো এগেইন আমি কি কৰিম তালিকাৰ পৰা আমি এটা বস্তু লিখিম হেতু হল এটা তোমালোকক দেখাই আছো মই এবাৰ এটো 45 plus x plus y equal to তোমার কিমান হয় 60 তোমালোকে তলে তলে লিখিবা মই ইয়াতে লিখিম তালিকাৰ পৰা আমি কি পাও 45 plus x plus y equal to তোমার কিমান আছিল 60 তো 45 মই as it is লিখিলো x ৰ ভ্যালু 8 পাইছা তো ইয়াতে লিখি দিয়া plus y equal to 60 ইয়াৰ পৰা প্লাস কৰি দিয়া 45 plus 8 কিমান হ'ব ইয়াৰ পৰা 2 লোৱা 10 আৰু এটা থাকিব তোমাৰ কিমান 3 তো 53 মানে তো 53 plus y equal 60 y equal 60 minus কৰা কিমান 53 yes 0 ৰ পৰা তো তোমাৰ 3 না যায় 1 লোৱা 10 ৰ পৰা 3 গলে কিমান থাকিব 7 ইয়াতে থাকিব কিমান 5 তো তুমি y এর ভ্যালুটো কিমান পালা 7 এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার তো এটাকে আমি লিখি দিম x equal 8 y equal 7 this is the answer of this question